নমস্কাৰ টেকনিক বাই লালচান ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই আজিৰ সম্পূৰ্ণ নতুন এটি ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকিব। তো ভিউয়াৰ্স, বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। মুছলমান মহিলাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত হয়। ভাৰতত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড। অসমত বন্ধ হ'ব বহু বিবাহ প্ৰচলন হয়। আপোনালোকে ঠিকেই শুনি আছে, ইউজিচি আহিলে বন্ধ হ'ব বহু বিবাহ। সম্পত্তিৰ ওপৰত সম অধিকাৰ পাব মহিলাসকলে, এই কথা খুদ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। মুছলমান মহিলাৰ উত্থানৰ বাবে বহু বিবাহ বন্ধ হ'ব লাগিব। মুছলিম মহিলাৰ সম্পত্তিৰ ওপৰত সম অধিকাৰ থাকিব। বিগত ৭৫ বছৰ ধৰি এইকেইটা কাম কৰিবলৈ বাকী আছিল, এই কথা উল্লেখ কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দেশৰ অমৃত কালতেই এই সম্পূৰ্ণ কৰা হ'ব এইসমূহ ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য হয়। আপোনালোকে ঠিকেই শুনি আছে, ভাৰতত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড হয়। আপোনালোকে ভালকৈ চাই থাকিব। শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা হয়। ইয়াৰ ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী মহাবিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ কৰিব লাগিব পাঠদান, এই কথা উল্লেখ কৰিছে খুদ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। দিনৰ ১ বজাৰ পৰা ২ বজালৈ টিফিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে শিক্ষা বিভাগৰ ফালৰ পৰা। ইফালে সপ্তাহত ৪০ ঘণ্টা কামৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে বুলি উল্লেখ কৰিছে। শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। সপ্তাহত ৪০ ঘণ্টা কামৰ সময় নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইফালে ইয়াৰ পৰৱৰ্তী খবৰ হৈছে 10টা বিধানসভা আৰু এটা লোকসভা সমষ্টিৰ নাম সলনি হোৱাটো বিচাৰিছে চৰকাৰে। খচৰাত থকা নাম সলনি কৰিবলৈ নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ দাঙি ধৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটী লোকসভা সমষ্টিৰ নাম প্ৰাক জ্যোতিকপুৰ কৰাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিছে চৰকাৰৰ ফালৰ পৰা। ভোটাৰৰ আৱেগ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত ৰাখিছে বুলি কৈছে। খচৰাত নাম থকা সমষ্টিৰ নাম সলনিৰ বাবে প্ৰস্তাৱ চৰকাৰৰ ফালৰ পৰা হয়। আপোনালোকে ঠিকেই শুনি আছে, বটদ্ৰৱা সমষ্টিৰ নাম ধিং সমষ্টি কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে। ইফালে বটদ্ৰৱা থান নগাঁও সদৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাটো এই সিদ্ধান্তত উপনীত হৈছে চৰকাৰে। বৰাকৰ ধলাই সমষ্টিৰ নাম বাহাল ৰখাৰ বাবে প্ৰস্তাৱ চৰকাৰৰ ফালৰ পৰা আগবঢ়াইছে। ইফালে বদৰপুৰ সমষ্টিৰ নাম ৰামকৃষ্ণ নগৰ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিছে চৰকাৰে। মৰাণ বিধানসভা সমষ্টিৰ নাম খোৱাং ৰখাৰ প্ৰস্তাৱ দাঙি ধৰিছে চৰকাৰৰ ফালৰ পৰা। ইফালে ভৱানীপুৰ বিধানসভা সমষ্টিৰ নাম বৰনগৰ ৰখাৰ প্ৰস্তাৱ দাঙি ধৰিছে চৰকাৰে। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইয়াৰ পৰৱৰ্তী খবৰ হৈছে ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। কাছাৰত এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰ। 11 মে'ত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধী হিফজুৰ ৰহমান নামৰ এজন অপৰাধীয়ে। অসম মেঘালয় সীমান্তত আত্মগোপন কৰিছিল কুখ্যাত অপৰাধীটো। হয়, আপোনালোকে ঠিকেই শুনি আছে। আৰক্ষীক আক্ৰমণ কৰাৰ সময়তে প্ৰত্যুত্তৰ দিলে আৰক্ষীয়ে। ইফালে হিফজুৰৰ আক্ৰমণত আহত দুগৰাকীকৈ আৰক্ষী, এই কথা জানিবলৈ দিছে আৰক্ষী বিভাগৰ পৰা। ইয়াৰ পৰৱৰ্তী খবৰ হৈছে ভাৰতৰ মুছলমানক প্ৰশংসা। মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ সন্মুখত প্ৰশংসিত হ'ল ভাৰতৰ মুছলমানসকল। হয়, আপোনালোকে ঠিকেই শুনি আছে, বিগ ব্ৰেকিং নিউজ। ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সাক্ষাৎ মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবক এই প্ৰশংসা জনাইছে। মহম্মদ বিন আব্দুল কৰিম আল ইছাকৰ সন্মুখত মুছলমানৰ কথা ক'লে ডোভালে আৰু প্ৰশংসা কৰিলে। ভাৰতত কোনো ধৰ্ম বিপদত নাই বুলিও ইয়াত উল্লেখ কৰিছে। ভাৰতত সকলোৰে সমান অধিকাৰ আছে বুলি এই কথাও
উল্লেখ কৰিছে। বিশ্বব্যাপী সন্ত্ৰাসবাদত ভাৰতীয় নাগৰিকৰ অংশগ্ৰহণ কম বুলিও কৈছে। ইফালে 200 নিযুত মুছলমান থকা সত্ত্বেও অংশগ্ৰহণ কম কিয়? ভাৰতে সকলো ধৰ্মক সন্মান স্থান দিয়াত সফল হৈছে বুলিও উল্লেখ কৰিছে। ভাৰত পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক মুছলমান জনবহুল দেশ বুলি তেওঁ কৈছে। পবিত্ৰ কোৰাণে সকলোৰে মাজত একতা আৰু বুজাবুজিত গুৰুত্ব প্ৰদান কৰে বুলিও ইয়াত উল্লেখ কৰিছে। ভাৰতৰ ইতিহাস আৰু বৈচিত্ৰ্যক প্ৰশংসা মুছলিম লীগৰ মহাসচিবৰ। হয়, ইফালে হিন্দু সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ হোৱা স্বত্তেও ভাৰত ধৰ্মনিৰপেক্ষ দেশ বুলিও ইয়াত উল্লেখ কৰিছে। হয়, আপোনালোকে ঠিকেই শুনি আছে। হিন্দুস্তানী বুলি গৌৰৱান্বিত ভাৰতীয় মুছলমানসকল। হয়, আপোনালোকে ঠিকেই শুনি আছে। ভাৰতৰ মুছলমানক প্ৰশংসা কৰিছে। ইফালে মুছলিম লীগ ৱৰ্ল্ড লীগৰ মহাসচিবৰ সন্মুখত প্ৰশংসিত হ'ল ভাৰতৰ মুছলমানসকল। বিগ ব্ৰেকিং নিউজ। পিএম কিষাণৰ 14 নম্বৰ কিস্তি অহা 30 জুলাইত দিব বুলি ইয়াত উল্লেখ কৰিছে। আপোনালোকে ঠিকেই চাই আছে। হয়।